भैया ये बंद कर दो आप, ये बक्कन हमें अच्छा नहीं लगता है ये। নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই চেনেল জিন্দিগি অন হুইলছ। মই বৰ্তমান আছোঁ কামাখ্যা, গুৱাহাটী। আৰু বহুত দিনৰ পৰা আমাৰ ট্ৰিপ এটা মাৰোকৈ হোৱা নাছিলে যোৱা, আৰু ভিডিঅ' বনোৱা হোৱা নাছিলে। ভিডিঅ' বনোৱাৰ কাৰণটো মোৰ ভিডিঅ' নবনোৱাৰ কাৰণটো হ'ল যে এইটো যোনটো মোৰ মোবাইল দি মই প্ৰথমে ব্লগ কৰিছিলোঁ। মোবাইলটো যোনটো কেমেৰা আছে, মোবাইলটো হৈছে ৰিয়েলমি 7 Pro 2020 মই লৈছিলোঁ নৱেম্বৰ মাহত, আৰু 2025 নৱেম্বৰ মিলাই 6 বছৰ হৈ গ'ল মোবাইলটো। প্ৰথমটো মোবাইলটো কেমেৰা মজা আছিলে, একদম মানে 1 নম্বৰ আছিলে। এতিয়া গৈ কিনে লাহে ধীৰে ইয়াত স্ক্ৰেচো পৰি গৈছে, আপুনি দেখিব পাৰে। এতিয়া মানে বেয়া হৈ গৈছে, সেইটো আগৰ কোৱালিটিটো এতিয়া নাই। জানে আৰু পুৰণা বস্তু হৈ গ'লে আগৰ কোৱালিটিটো পোৱা নাযায়। চ' এতিয়া মই যোন ভিডিঅ' বনাইছোঁ, একচুৱেলি এইটো দি GoPro দি বনাইছোঁ। GoPro মোৰ লগৰ এটাৰ পৰা লৈছোঁ, আৰু তাক ক'লোঁ যে মই এটা ট্ৰিপত গৈ আছোঁ, মোক GoProটো লাগিছিলে। তো সি মানে মোক দি দিলে GoProটো। এনেকুৱা যে আজিকালি কোনো নাই দেই, কাৰোবাৰ GoPro মানে দি দিব আৰু লৈ যা বুলি। চ' লৈ আহিলোঁ, সেইটো দিয়ে মই ভিডিঅ' কৰি আছোঁ। এতিয়া মই আছোঁ কামাখ্যা, গুৱাহাটীত। কামাখ্যা বেছি দূৰ নহয় ইয়াৰ পৰা। মানে 5-6 বছৰৰ পৰা এটা আশা আছিলে যে কামাখ্যা যাম। তো তেখেতৰ পূৰা হোৱা নাছিলে। তো মাই এদিনাখন ক'লে যে কামাখ্যা যাম, বৈ গৈ আহোঁ। আৰু এনেও বয়স হৈ গৈ আছে, মোৰ ইচ্ছা আছে যোৱাৰ। তো ময়ো ভাবিলোঁ ময়ো গৈ আহোঁ, মোকো মন আছে যাবলৈ। তো সেনেকৈ কৰি প্লেনিং বনাই আমাৰ 28 নৱেম্বৰত আমাৰ ট্ৰেইন আছিলে। আজি ভিডিঅ' আপুনি চাই আছে 29 নৱেম্বৰ হয়। আৰু আজি 29 নৱেম্বৰ। আপুনি ভিডিঅ'টো মানে কেইদিনমানৰ পাছতে আপলোড কৰিম, যিহেতু এতিয়া পূজা চূজা কৰিব আছে, আৰু ভিডিঅ' এডিটিং কিমান টাইম লাগে। আৰু এই GoProত বনি থকা ভিডিঅ'টো এই মোবাইলতে এডিটিং হ'ব। 6 বছৰ পুৰণা মোবাইলটোত এডিটিং হ'ব। চ' অলপ সময় লাগিব। মানে ভিডিঅ'টো এডিট কৰা ডাঙৰ কথা নহয়, ভিডিঅ'টো বনোৱা, আৰু এইটো কাটি দিব লাগিব, মিষ্টেক হৈছে। মানে কি হয় কি, স্ক্ৰিপ্ট মই লিখি কিনে নকওঁ, মানে মনত যোনটো আহে সেইটোৱে মই ভাবি কিনে কওঁ। স্ক্ৰিপ্ট লিখি কিনে আৰু একচুৱেলি আমাৰ কামাখ্যা হোৱাৰ কাৰণ হৈছে মাৰ সপোন আছিলে কামাখ্যাত পূজা কৰিবলৈ। তো ময়ো মাৰ লগত এড হৈ গ'লোঁ। মোৰো ইচ্ছা, মানে এতিয়া ভাল লাগিছে মোক কামাখ্যা আহিবলৈ। বহুত মন আছিলে, মোৰো পূৰা হৈ গ'ল, মাৰো পূৰা হৈ গ'ল। মানে কি, যেতিয়ালৈকে পূজা নকৰোঁ তেতিয়ালৈকে পূৰা নহয়। চ' মই আপোনাক দেখাই দিছোঁ, আমি য'ত ফ্ৰী টোকেনটো ল'ম তাত পেণ্ডেল লগোৱা আছিলে। এইটো যোনটো আপুনি বিল্ডিংটো দেখিছে, এই বিল্ডিংটোৰ সিফালে মানে তাত পেণ্ডেল লগোৱা আছে, তাতে লাইন লাগিবলগীয়া হয়। তাত লাইন লাগি কিনে মানে আপোনাৰ টোকেনটো লোৱা হয়। টোকেনটো লৈ কিনে আকৌ দৌৰি যাব লাগে কামাখ্যা মন্দিৰত লাইন লগাবলৈ। চ' আমাৰ বিল্ডিংটো এইটো। ইয়াত এইটো আপোনালোকে থাকিব পাৰে। এইটো আশীৰ্বাদ ভৱন বুলি লিখা আছে, মন্দিৰৰ ওচৰতে আছে। এই তাত মন্দিৰটো আছে, ইয়াত বিল্ডিংটো। আমাৰ ভাড়াটো লৈছে মানে 4জন 1000কৈ। ডাবল বেড আছে, এটা ৰুমতে ডাবল বেড আছে, 1000কৈ লৈছে। সেইখিনি আৰু ইনফৰমেশ্যন কি দিম, আৰু একো দিবলগীয়া নাই আপোনাক। চ' আজিৰ ভিডিঅ'টো ইয়াতে। একেবাৰে মই মন্দিৰতে লগ পাম, ঠিক আছে। নমস্কাৰ বন্ধুসকল, গুড মৰ্ণিং সকলোকে। আৰু এতিয়া বৰ্তমান আছোঁ মই কামাখ্যাত। সোনকালে অহাৰ কাৰণটো হৈছে আমাক টিকেট ল'ব আছে, কাৰণ মাৰ বহুতো বেমাৰেও আছে, হাৰ্টৰ প্ৰব্লেম প্লাছ ভৰি বিষ। এই উঠিব নোৱাৰে, যেনে তেনে মই মাক কৈছোঁ লাহে লাহে উঠি থাকক বুলি। বহুতো তাত নমস্কাৰ কৰিছে। আমি 2টা বজাতে আহি গ'লোঁ, 1টামান বজাত উঠিলোঁ, ফ্ৰেছ হৈ কিনে এতিয়া 2টা বাজিলে। একদম চোফাটো ফুলি গৈছে। আমি সোনকালে গৈছোঁ, কাৰণ সোনকালে পূজা চূজা কৰি কিনে আজৰিলে ভাল হ'ব।
নাই তুমি অলপ বহা লগাই কিধৰ কি জানো আজি ऊपर में जाना मंदिर कहाँ था नहीं मतलब इधर से कहीं और जाना अंदर और क्या बोलते हैं अभी हम लोग दोनों को चाहिए टिकट तो दोनों को ही लाइन में लगना पड़ेगा क्या? ना अभी जाके माँ को बिठा दीजिएगा कहीं जी को दो टिकट हमको 4 टिकट जितना चाहिए ऑनलाइन तो हो जाता है ना ठीक है यार बही दिया ना हाँ यहाँ चाहे वहाँ बैठे हाँ बोला ঠিক আছে बोला মানুহ এতিয়াৰ পৰাই মানে লাইন চাইন লাগিবলৈ ধৰিলে মাক মই এক সাইডত লাইনত লগাই দিলোঁ মাৰ মানে বহুত দিগদাৰ খোজ কাঢ়িবলৈ কাৰণে এতিয়া মই যাওঁ এতিয়া পুখুৰী নাই লগা ধৰিছে এতিয়া মই যাম হেৰি আপোনাৰ প্ৰসাদ চৰসাদ লৈ আহিম মাক লাইনত লগাই দিছোঁ মা আকৌ বেছি দেৰি থাকিব নোৱাৰে ন থিয় হৈ কিনে মাক মানে ৰেষ্টটো বেছিকৈ দিব লাগিব এইফালে মই ফুল চুল লৈ ল'লোঁ পদুম ফুল আছে বেলপাত আছে আৰু জবা ফুল আছে আৰু ধূপকাঠি ল'লোঁ 2টা 3 গছ চাকি ল'লোঁ নাজানো এতিয়া কিমান গছ মায়ে জ্বলায় মই 1 গছ জ্বলাম মায়ে 1 গছ জ্বলায় মানে মুঠতে 3 গছ লৈ লৈছোঁ আৰু জ্বলাবলৈ কাৰণে তাৰপাছত এতিয়া টাইম কেইটা হ'ল চাওঁচোন টাইম হ'ল 2:42 মানে 3টা বাজিব আৰু কোনে 3টা ধৰিব কোনে 3টা হ'ব আৰু 8টালৈকে টাইম আছে বহুত দেৰি ৰখিব লাগিব একো নাই লাইনত লাগি গ'লোতো এতিয়া ঠিক আছে ঠিক আছে বেটা ये बाप रे चलो लाइन में चलो ये बोलिर का नहीं हाँ को लाइन तो भागी जाओ ना गली के लिए बहुत डेंजर था আৰু অলপ খন্তেক সময় তাৰপিছত আমাৰ কামাখ্যাৰ গেট খুলি যাব চাগে ময়ো নাজানো ফাৰ্ষ্ট টাইম আহিছোঁ আগফালে মা আছে পিছফালে মই বহুত দেৰি পৰা লাইন লাগি আছোঁ 2টা বজাৰ পৰা মালাফুল ফাইনেলি बोला ना जल्दी লাইনত থাকিব লাগিব बोला जल्दी सबै গৈছে জলদি चलो लाइन पे जा बोले लाइन में चलना पड़ेगा फाइनली मम्मी का ड्रीम पूरा खाली पूजा करना है अभी ना चलो जरूर क्यों नहीं हाँ कहाँ से আমি এক মিনিট আমি লগতে আমাৰ পিছফালে লগৰকেইটা আছে ইহঁতে বিহাৰৰ পৰা আহিছে मोतिहारी अच्छा कब आया मैं कल आया तुम्हारे साथ कौन है और मैं हाँ इहते 2 जन लगोर आइसे और मम्मी पापा लोग नहीं आया मतलब फैमिली में से कोई नहीं आया आके दर्शन करके हाँ माने इहते आगते दर्शन करी किने गइसे इहते 5 बार आइ गल आमी আজি এইবাৰ প্ৰথমবাৰ আইছো ফার্স্ট ইহতে আছে
আচ্ছা এইফালে কৰিব নালাগে ন কেনে কৰিব কৈছে এইটো জেনেৰেল লাইন আৰু এইটো হৈছে 5 টকীয়া লাইন क्या करे गाना बनाए अब अच्छा गाते हैं लेकिन बढ़िया है उसका आवाज़ अच्छा है अब पहले से गा रहे हैं बचपन से बचपन से इसलिए तो इतने देते अब माहौल एकदम गर्म कर दिए वहाँ पे वो पूरे गाते हुए आए आपसे नहीं हाँ 5 गाना गाए 5 हाँ अच्छा अभी थोड़ा रेस्ट कर लीजिए फिर से गाए तो start रात में गाए 10-15 रात में कीजिए। रात में हाँ वाह, वहीं रुके थे रात में साज बाज आए सब पास में सब अच्छा बजा बजा के उन लोग थे ना और भी लोग थे सवारी घबराई आती थी। हाँ भैया ये बंद कर दो आप ये बक्का ना हमें अच्छा नहीं लगता है ये आप लोग उधम मचा रहे हो हमारा मूड में दर्द होने लगता है अच्छा हाँ बोले वो गाने दे दिया गाड़ी में अच्छा